নমস্কাৰ নমস্কাৰ দিয়া কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব দেই চাওক একদম মানে নক'ব মোৰে ভাল লাগি আছে মোৰে গাঁৱৰ हाय हाय इतना सुकून হয় এয়া আমাৰ কেমেৰামেন চাব নিশ্চয় আগত আপোনালোকে ফেমাছ এইকেইজন ফেমাছেই যিহেতু মই কেইটামান ফটোশ্বুট চালোঁ বহুত ধুনীয়া লাগিলে দাদা অকণমান ক'ব নেকি ক'ৰ পৰা আহিছে দাদা হাৰমতি ন হেল্ল' হাই নমস্কাৰ সকলোকে আজি মোৰ পেজত আপোনালোকে বহুত ধৰণৰ ভিডিঅ' চালে আজি এটা অত্যাধুনিক ভিডিঅ' আপোনালোকক দেখুৱাম চাব যিহেতু এইটো বিশেষকৈ আপোনাৰ ছোৱালী মানুহৰ কাৰণে ভিডিঅ' হ'ব মোৰ পিছপিনে নিশ্চয় চাই আছে আপোনালোকে তাত ফটোশ্বুট হৈ আছে মডেল আছে তাত ফটোশ্বুট হৈ আছে যিহেতু বিয়া বাৰু ছিজন চলি আছে বৰ্তমান আহি আছে তো সকলোৰে বৰ্তমান মেকআপটো সকলোৰে প্ৰয়োজন কম বেছি সকলোৱে মেকআপ কৰে ছোৱালীলে বুলিলে মেকআপৰ ওপৰতে চলে আৰু সকলোৱে জানে আমার ভুল হয়েছে ক্ষমা করে দেন তো বলক আজি আমাৰ ওচৰত আছে এজনী মানে একদম খুবেই ভাল ধুনীয়া মেকআপ কৰে তেওঁৰ লগত পৰিচয় কৰাও বলক লোকেশ্যনটো দোলহাট বজাৰ আপোনালোকে নিশ্চয় চাৰ্জটো দেখি গম পাইছে এচক মডেল এতিয়া বলক মই যি তেওঁক যোনে মেকআপ কৰিছে মানে আৰ্টিষ্টজনৰ লগত কথা পাতিব চেষ্টা কৰিম আৰু সকলো কি কি বুজি পাবই যিহেতু মেকআপৰ ওপৰত আমাৰ ইমান নলেজ নাই তেওঁ নিশ্চয় কৈ দিব এইজনী হৈ গ'ল প্ৰথমে তেওঁৰ পৰিচয়টো এইফালে ঘূৰি দিবা তো পৰিচয় নিজৰ পৰিচয়টো প্ৰথমে দি দিয়া তুমি নমস্কাৰ মোৰ নাম শ্ৰীমতী নিকিতা সৰকাৰ মই মেকআপ ফিল্ডত আছো আজি 3 বছৰ হৈ গ'ল আপোনালোকে চাই ক'ব পাৰিব কেনেকুৱা হৈছে কামটো ঠিক আছে যেহেতু বৰ্তমান বিয়া বাৰু ছিজন আহি আছে মেকআপ বুলিলে ছোৱালী মানুহৰ মেকআপ লাগিবই মোৰ তাতে য'তেই যাব মেকআপটো লাগিবই তো ঠিক আছে তুমি মেকআপ ভাল লাগিলে আমাৰো ভাল লাগিলে আপোনালোকৰ মডেলটো চালে বহুত ধুনীয়াকৈ মেকআপ কৰিছে যদি বিয়া বাৰুত কাৰোবাৰ প্ৰয়োজন হয় তেওঁক কণ্টেক্ট কৰিব মই স্ক্ৰীণত তেওঁৰ কণ্টেক্ট নাম্বাৰটো লগাই দিম আৰু যদি মোৰ ভিডিঅ' চাই যদি কোনোবাই তোমাক কণ্টেক্ট কৰে তেন্তে ডিছকাউণ্ট দিবা নাই কোনো দিবা ন 100% ডিসকাউন্ট ঠিক আছে গাইজ আপোনালোকে চাইছে তেখেতে নিজে মুখেৰে ক'লে ডিছকাউণ্ট দিব তো আপোনালোকে কণ্টেক্ট কৰিব ধুনীয়াকৈ আকৌ মডেলটো দেখুৱাইছোঁ আপোনালোকক চাওক নমস্কাৰ নমস্কাৰ দিয়া কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব দেই চাওক একদম মানে নক'ব মোৰে ভাল লাগি আছে মোৰে গাঁৱৰে হয় এয়া আমাৰ কেমেৰামেন চাব নিশ্চয় আগত আপোনালোকে ফেমাছ এইকেইজন ফেমাছেই যিহেতু মই কেইটামান ফটোশ্বুট চালোঁ বহুত ধুনীয়া লাগিলে দাদা অকণমান ক'ব নেকি ক'ৰ পৰা আহিছে দাদা হাৰমতি ন চিনি পায়েই চাগে যদি তেওঁ কেমেৰা বহুত ধুনীয়াকৈ শ্বুট কৰিছে মই কেইটামান ফটো চালোঁ আৰু এতিয়া জেগা লোকেশ্যন চেঞ্জ কৰিছে যদি দাদাৰ কণ্টেক্ট নাম্বাৰ আছে আমাৰ ওচৰত যদি প্ৰয়োজন হয় তেতিয়া দাদাকো কণ্টেক্ট কৰিব পাৰিব চাওক এতিয়া লোকেশ্যন চেঞ্জ কৰিলে চাব পাৰি আৰু এতিয়া নেক্সট লোকেশ্যন যাব আৰু চাওক আমাৰ দিয়া এইজনীকো মেকআপ কৰিব লাগিছিলে এইজনী নৰ্মেলত আহি গ'ল নেক্সটত দিয়াকো মেকআপ তুমি মেকআপ কৰা নাই হে আজি মেকআপ অকণমান কৰিব লাগিছিলে যিহেতু মডেল লগত আহিলা তুমি অকণমান কৰিব লাগিছিলে মেকআপ আৰু এগৰাকী চাওক পূৰা ভিডিঅ' বনোৱাত ব্যস্ত পূৰা এতিয়ালৈকে অহাৰ পিছৰ পৰা এতিয়ালৈকে ভিডিঅ' বনাই আছে এতিয়া চাওক আৰু এটা নেক্সট লোকেশ্যন চাওক চাওক কি ধুনীয়া এইটো আৰু এটা নেক্সট লোকেশ্যন চাওক চাওক